হাই গাইছ আপোনালোকক স্বাগতম জনাইছোঁ স্মাৰ্ট আছামত। আজি মই আপোনালোকক হোৱাটছএপৰ সিক্ৰেট ট্ৰিক্সৰ কথা ক'ম, অৰ্থাৎ হোৱাটছএপৰ কিছুমান নতুন নজনা কথা ক'ম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। মই বহুত দিন ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ কিছুমান প্ৰব্লেমৰ কাৰণে, কিন্তু আজিৰ পৰা মই সদায় ভিডিঅ' আপলোড কৰিম। গতিকে আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে আপুনি চাই থকা ভিডিঅ'টোৰ তলত থকা এই ৰঙা ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ল'ব, আৰু তাৰ কাষত এটা বেল আইকন আহিব, সেইটোতো ক্লিক কৰিব, যাতে মই ইউটিউবত ভিডিঅ' দিলে আপোনালোকে পাই থাকে। আৰু এইটো একদম ফ্ৰী হয়। লেটছ বিগিন। প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰত গৈ হোৱাটছএপটো চাৰ্চ কৰিব। কৰাৰ পিছত হোৱাটছএপটো ক্লিক কৰি আপুনি তলত আহিব। তলত আহি আপুনি ইয়াৰ বিটা ভাৰ্জনটো আপডেট কৰি ল'ব। অৰ্থাৎ ইয়াত দেখিছে ইউ আৰ এ বিটা টেষ্টাৰ। ইয়াত আপোনাৰ মোৰ ইয়াত লিভ লিখা আছে, আপোনাৰ তাত আই এম ইন থাকিব। গতিকে আপুনি আই এম ইনত ক্লিক কৰিলে আপুনি ইয়াৰ বিটা টেষ্টাৰ হৈ যাব। আৰু বিটা টেষ্টাৰ হোৱাৰ পিছত আপডেট কৰি ল'ব, তেতিয়া আপুনি এইবিলাক ছেটিং আপোনাৰ হোৱাটছএপত পাব। আৰু ফাৰ্ষ্ট ট্ৰিকটো হৈছে যে হোৱাটছএপত আপোনাৰ ভইচ ৰেকৰ্ড পঠিয়াব পৰা এটা অপশ্যন আছে। কিন্তু আগতে কি হৈছিল, আপুনি ভইচ ৰেকৰ্ডিং এটা পঠিয়াবলৈ ইয়াত এইটো চিনত ক্লিক কৰি থাকিব লাগিছিল, অৰ্থাৎ ধৰি থাকিব লাগিছিল, তেতিয়াহে আপোনাৰ ভইচটো ৰেকৰ্ড হৈ থাকিছিল। কিন্তু এতিয়া আপুনি ভইচ ৰেকৰ্ড কৰিবলৈ ইয়াত হোল্ড কৰাৰ পিছত ইয়াত আপোনাৰ এটা লকৰ আইকন আহিব, দেখিছে এইটো ওপৰত আহি গৈছে। তেতিয়া আপুনি ওপৰৰ ফালে এইটো শ্লাইড কৰি দিব এনেকৈ। এতিয়া আপুনি যিমান পাৰে সিমান ভইচ ৰেকৰ্ড কৰিব পাৰিব তাত ধৰি নথকাকৈ, আৰু চেনো কৰিব পাৰিব। আৰু যদি আপুনি ডিলিট কৰিব বিচাৰে, তেতিয়াহ'লে কেনচেলত ক্লিক কৰিলে আপোনাৰ এইটো ডিলিট হৈ যাব। নেক্সট ট্ৰিকটো হৈছে যে আপুনি যিকোনো এটা হোৱাটছএপৰ গ্ৰুপৰ যদি এডমিন হয়, আৰু আপুনি যদি কাৰোবাক বেলেগক গ্ৰুপ এডমিন দিছে আৰু আপুনি তাক যদি গ্ৰুপ এডমিন নোহোৱা কৰিব বিচাৰে, তেতিয়া আপুনি আগতে কি কৰিব লাগিছিল, গ্ৰুপৰ পৰা সেই যাৰ গ্ৰুপ এডমিন নোহোৱা কৰিব বিচাৰে তাক লেফ্ট কৰি আকৌ এড কৰিব লাগিছিল। কিন্তু হোৱাটছএপত এতিয়া এইটো নতুনকৈ আপডেট আহিছে যে আপুনি যাৰ গ্ৰুপ এডমিন নোহোৱা কৰিব বিচাৰে তাক আপুনি ইয়াত হোল্ড কৰিলে হ'ল। হোল্ড কৰি ইয়াত ডিছমিছ এজ এডমিন এইটোত ক্লিক কৰিলে আপোনাৰ গ্ৰুপ এডমিনটো তাৰ নোহোৱা হৈ যাব। নেক্সট ট্ৰিকটো হৈছে যে আগতে আপোনাৰ হোৱাটছএপ গ্ৰুপত সকলো মেম্বাৰে আপোনাৰ গ্ৰুপৰ যিকোনো এটা আইকন হওক বা গ্ৰুপৰ নাম হওক চেঞ্জ কৰিব পাৰিছিল। কিন্তু এতিয়া হোৱাটছএপত সেইটো ছেটিঙো দিয়া হৈছে যে আপুনি গ্ৰুপৰ আইকন বা নাম চেঞ্জ কৰিবলৈ আপুনি কাৰোবাক পাৰ্মিশ্যন দিব পাৰিব। তাৰ কাৰণে আপুনি গ্ৰুপ ছেটিংছত আহিব, আহি কিনে আপোনাৰ ইডিট গ্ৰুপ ইনফো এইটোত ক্লিক কৰিব। আৰু ইয়াত আপুনি দেখিছে ইয়াত আপুনি চুজ কৰিব পাৰে আপোনাৰ গ্ৰুপৰ আইকন বা নাম কোনে এডিট কৰিব পাৰিব। অল পাৰ্টিচিপেণ্টছ কৰি থৈ দিলে আপোনাৰ কি হ'ব, গ্ৰুপৰ সকলো মেম্বাৰে গ্ৰুপৰ আইকন বা নাম চেঞ্জ কৰিব পাৰিব। কিন্তু অনলি এডমিনছ কৰি থৈ দিলে আপোনাৰ অকল এডমিনবোৰেহে গ্ৰুপৰ আইকন বা নাম চেঞ্জ কৰিব পাৰিব। আৰু এইটো আপুনি চিলেক্ট কৰি অ'কে কৰি দিলে আপোনাৰ হৈ যাব। আৰু ইয়াত আপোনাৰ গ্ৰুপ এডমিনৰো আপুনি যদি কিছুমানক দিব নিবিচাৰে, তেতিয়াহ'লে আপুনি স্পেচিয়েলি গ্ৰুপ এডমিন এজন বাছি ল'ব পাৰে, তেওঁলোকে সেই গ্ৰুপৰ আইকন বা নাম চেঞ্জ কৰিব পাৰিব। তাৰপিছত ইয়াত ৰাইট চিনত ক্লিক কৰিলে আপোনাৰ হৈ যাব। নেক্সট ট্ৰিকটো হৈছে যে আপুনি আগতে হোৱাটছএপ ভিডিঅ' কল কেৱল আপুনি এজন মানুহৰ সৈতেহে কৰিব পাৰিছিল, কিন্তু এতিয়া হোৱাটছএপ ভিডিঅ' কল কৰাৰ সময়ত আপুনি বহুতো আপোনাৰ বন্ধুৰ লগত একেলগে হোৱাটছএপৰ ভিডিঅ' কল কৰিব পাৰিব। তাৰ কাৰণে আপুনি হোৱাটছএপ ভিডিঅ' কল এটা কৰাৰ পিছত ওপৰত এইটো আইকন দেখিছে, এইটো ক্লিক কৰিলে আপোনাৰ এইখন স্ক্ৰীণ আহিব। ইয়াত সকলো কণ্টেক্টছ আহিব, ইয়াৰ আপুনি যাক বিচাৰে তাক আপোনাৰ ভিডিঅ' কলত এড কৰিব পাৰে, আৰু আপুনি তেওঁলোকৰ লগত ভিডিঅ' কল কৰিব পাৰিব। আপোনালোকে নিশ্চয় কিছুমান নতুন নজনা কথা জানিব পাৰিলে। গতিকে ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰিব, আৰু ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এইবিলাক কথা জানিব পাৰে।